নমস্কাৰ। আজি 2025 চনৰ 30 জানুৱাৰী আৰু কৃষ্ণনগৰ নামঘৰখন নতুনকৈ সজাই পৰাই তোলা হৈছে আৰু আজি পুনৰ প্ৰতিষ্ঠা কৰা হ'ব, সিংহাসন স্থাপন কৰা হ'ব। সেয়েহে আপোনালোকক আজিৰ দিনটোৰ কাৰ্যসূচীসমূহ দেখুৱাওঁ বুলি ভাবিলোঁ। আহকচোন নামঘৰখনৰ ভিতৰলৈ সোমাই যাওঁ। খুব আটক ধুনীয়াকৈ সজোৱা হৈছে আৰু ভিতৰখনো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া নামঘৰখনিৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। গোসাঁই আহি পোৱা নাই। গোসাঁই আহিলে, ভকত আহিলে নাম প্ৰসংগ কৰি পেলাই নীতি নিয়মৰ মাজেৰে সিংহাসনখন স্থাপন কৰিব মণিকূটৰ ভিতৰত। আৰু এয়া চাওক, খুব ধুনীয়াকৈ সজাই তোলা হৈছে নামঘৰখন। আজি আমাৰ এই নামঘৰৰ নতুন নামঘৰটি ভ্ৰমণসকলক উদ্বোধন কৰিবলগীয়া হৈছে। ইয়াতে সকলো ভ্ৰমণভূতিয়ে ভ্ৰমণ কৰিছোঁ। আজি আমাৰ এই নামঘৰটো স্থাপন কৰা 1982 চনৰ 20 আগষ্ট দিনা নামঘৰটো স্থাপন কৰা হৈছিল। আৰু এতিয়া মই আমাৰ ভকত বন্ধুসকল, আইমাতৃসকল আৰু উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালী সকলোকে এই নামঘৰখন সুন্দৰভাৱে চলাই নিবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ। নমস্কাৰ। কৃষ্ণনগৰ নামঘৰ জয় জয় শংকৰ গুৰু জয় অনুৰোধ কৰিছোঁ। আজি 1982 চনতে স্থাপন হোৱা কৃষ্ণনগৰ নামঘৰৰ চালুকীয়া অৱস্থাৰ পৰা আজি এই প্ৰায় 42 বছৰ হৈ গ'ল। আজি এই অৱস্থাত উপনীত হৈছোঁহি আমি। আৰু মই কমেই 15 বছৰ ধৰি সম্পাদকৰ ৰূপত কাৰ্যনিৰ্বাহ কৰি আছোঁ। গতিকে আজি আমাৰ বৰালিমৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত ফুকন মহন্তদেৱে আজি আমাৰ পুনৰ নিৰ্মাণ কৰা নামঘৰটি সিংহাসন পুনৰ স্থাপন কৰিব। ইতিমধ্যে তেওঁ আহি কৰিছেই আৰু তেওঁলোকৰ সত্ৰৰ পৰা বহুকেইজন ভকত বৈষ্ণৱ আহি আমাৰ ইয়াতে পদধূলা দিছে। আৰু আমাৰ ঢেকীয়াজুলিৰ বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলৰ চিৰাজুলি সত্ৰৰ ভকত সব আহিছে, গায়ন বায়ন আহিছে, পাণবাৰী, বগৰা, তেওঁলোকৰ সকলো ভকত ইয়াত আহি আমাৰ মাজত আজি উপস্থিত হৈছেহি। গতিকে মই সকলোলৈকে স্বাগতম জনাইছোঁ। আৰু আমাৰ এই কাৰ্যসূচী দুদিনীয়া। আজি আমাৰ সিংহাসন স্থাপন আৰু অহাকালিলৈ আমাৰ ভাগৱত পাঠ হ'ব আৰু স্মৃতি কথা উন্মোচন হ'ব। আৰু এয়া গোসাঁই আহিব। গোসাঁইক আদৰিবৰ বাবে এনেদৰে আয়তীসকল আৰু ভকতসকল ৰখি আছে, আহি পাবৰ হৈছে। আৰু অনুষ্ঠিত হ'ব। সেই সকলো ভক্তপ্ৰাণ ৰাইজ, আই মাতৃ আৰু যুৱক যুৱতীসকলক আমাৰ অনুষ্ঠানত সক্ৰিয় সহযোগিতা আৰু গঠনমূলক পৰামৰ্শৰে সাফল্যমণ্ডিত কৰিব বুলি মই আমি আশা ৰাখিছোঁ। ধন্যবাদ। আমাৰ বৰালিমৰা সত্ৰৰ মানে
অতি আনন্দ দিন। Hello. আৰু এয়া সিংহাসনখন মণিকূটৰ ভিতৰলৈ নিয়া হ'ল আৰু নীতি নিয়মৰ মাজেৰে তেওঁলোকে এতিয়া স্থাপন কৰিলে আৰু অলপ কাম বাকী আছে, গামোচা ইত্যাদি এনেকুৱা কৰিব। আৰু এইফালে মাহ প্ৰসাদ ধুই আছে আমাৰ দেউতাহঁতে, সকলো ব্যস্ত হৈ আছে। আৰু এয়া ভকতক চাহ জলপান আপ্যায়ন কৰি থকা হৈছে আৰু লাড়ু পিঠা এইবোৰ সকলোৱে ঘৰে ঘৰে বনাইছে, সকলো ৰাইজে ঘৰে ঘৰে বনাই পেলাই দিছে আৰু সেয়াই দি ভকতক আপ্যায়ন কৰা হৈছে। আৰু এইফালে সৰুকৈ মঞ্চ এখন পতা হৈছে, ইয়াত অনুষ্ঠান হ'ব। আৰু এয়া ভোগঘৰ, ভাতৰ ব্যৱস্থা কৰা হৈছে অতিথিসকলৰ বাবে আৰু ৰাইজৰ বাবে। গতিকে আৰু এয়া মই এবাৰ আপোনালোকক নামঘৰৰ আজিৰ দিনটোৰ পৰিৱেশটো এবাৰ দেখাই দিছোঁ। অলপ পিছত গুচি যায়, আকৌ লেতেৰা হ'ব। কামখিনি কৰি লওঁ, তাৰপিছত আৰু এয়া সিংহাসনত গামোচাবোৰ ইতিমধ্যে দিয়া হ'ল, খুব ধুনীয়াকৈ সজাই পৰাই দিছে। নীতি নিয়মৰ তেওঁলোকে জানে বাৰু, মই ইমান নাজানো, খালি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো আজিৰ দিনটো আমাৰ বাবে এটা খুব বিশেষ দিন, সদায় মনত থাকিব। আৰু এয়া চাওক, খুব ধুনীয়াকৈ সিংহাসনখনত গামোচা আৰু ৰূপৰ ফুলবোৰ লগাইছে তেওঁলোকে। এই ফটোখন দেখিছেনে? মই পঢ়ি থকা দিনৰে বহুত পুৰণা, তেতিয়া আঁকিছিলোঁ। আৰু এইফালে আমাৰ সিংহাসনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে।
অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক সামনে কৰিব বিচৰা হৈছে। মই অনাথক দয়া কৰোহ পৰমানন্দ দাস বুলি ধৰি মনত থৈ নিজ ভিতৰ সংগ আঙ্গুলি মুখত কৰো দান তেতিন্ন তুলি ধৰো কেশ চিঙি দিওচনত প্ৰভু কেশ চিঙি দিওচনত হে বহু ভগৱন্ত আজি এই ঢেকীয়াজুলি কৃষ্ণনগৰবাসী সময় একত্ৰিত হৈ এই দেৱগৃহভাগ নৱনিমিত্তকৈ সজাই পৰাই তুলি আজি এই পবিত্ৰ দিনতে প্ৰতিষ্ঠা কৰাই বৈকুণ্ঠ পৰম মংগল নামভাগ ইয়াত শ্ৰৱণ আৰু কীৰ্তন কৰালে।
এইভাগ কৰিবলৈ যাওঁতেই প্ৰতিজনৰে ব্ৰত কষ্ট নীতি নিয়ম সংযমৰ কোনোবাখিনি যদি আগপাছ বঢ়াত এটা হৈছে সৰ্বপৰাধ মৰিখন কৰক। প্ৰতিজনৰে আশা ভৰসা যি মনত সৎবাঞ্ছা লৈ পেলাই এই সেৱাভাগী জনাইছে প্ৰতিজনৰে সৎবাঞ্ছা সিদ্ধি হওক। আহিবলগীয়া প্ৰতিজনৰে আপদ বিপদ মাৰি মৰক অপায় অমংগল আনি বিঘিনি পিয়া পিষ্টি পৰিকণ্ডলৰ পৰা ৰক্ষা কৰক। কোনোবা যদি পিয়া পিষ্টিটো পৰি আছে অল্প ঔষধে মৌ ঔষধি হৈ যাতে তোমাৰ সেৱা কৰিবলৈকে গাত শক্তিবন্ত প্ৰদান কৰক। আৰু যোন যি কাৰ্যত আছে জয়যুক্ত কৰক। বালক বালিকাসকলক বিদ্যা বুলি পাৰ্গত কৰি সমূহৰ প্ৰতি ভগৱন্তে কৃপা কৰিবলৈ এইখিনি প্ৰাৰ্থনা। গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। আনি আছে হাতত ল'ব বহা বহা সম্বৰ্ধনা জনাব আমাৰ সম্পাদক উদযাপন সমিতিৰ সম্পাদক তথা পৰিচালনা সমিতিৰ সম্পাদক দিলীপ সেনাপতিদেৱে। আমি দুয়োগৰাকী ব্যক্তিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। আৰু এয়া আমাৰ সন্ধিয়াও লাগিলেহি আৰু এয়া কেইগৰাকীমান আয়তীয়ে বস্তু বাহিনীবোৰ সামৰি আছে। প্ৰায় সংখ্যক ভকত তথা আয়তীসকল ঘৰা ঘৰি গ'ল সন্ধিয়া যিহেতু লাগিলেই। আৰু আমিও এতিয়া লাহেকৈ যাম আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। অৱশেষত ধন্যবাদ জনাই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।